অকল মানে পুৰা ব্লগিঙত চেনেলটো এইটোৱে কম চাব, ভাল ভাল ভিডিঅ' আনে, হাঁহি একদম পুৰা দেখিছে হাঁহিয়ে থাকে অকল, সেইটোৱে ভাল লাগিল। আৰু ছাপোৰ্ট কৰিলেহে এনেকৈ যি কষ্ট কৰিছে মানে কষ্টৰ হেৰিটো পায়, ফলটো পায়। থেংক ইউ। হাই ফ্ৰেণ্ডছ, আজি মই বৰ্তমান আছোঁ শিৱসাগৰ আৰু আজি ভাস্কৰ দাৰ জন্মদিন, তো বাৰ্থডে উইচ কৰিব আহিছোঁ। চাওঁচোন ভিতৰত আহি পদূলি মোক পালোঁ, মোৰ লগত আৰু আহিছে, মাধুৰ্যও আহিছে, ভিডিঅ'টো দেখি পাই। তেওঁ সেইটো ঘৰটো বনাই আছে, যাওঁচোন অলপ আগলৈ। মাধুৰ্য আহি আছে। ভাস্কৰ দা বাৰ্থডে উইচ কৰিব আহিছোঁ এইজনৰ দেই, আজি চিনাকি হৈছে। এইজন আমাৰ মামা, ভাস্কৰ দাৰ ছবি আঁকিব চেম টু চেম, তো ছবিখন চাই লওঁচোন। যথেষ্ট থেংক ইউ। আৰু তেওঁ কৈছে যে ফিনিচিং কোনো কালে দি শেষ নহয় বোলে, ইয়াৰ ওপৰত এটা পিছত এটা দি যাব পাৰি। যি কি নহওক সঁচাকৈ থেংক ইউ, থেংকছ এ লট। থেংক ইউ তই আহিব পাৰিবি। আচলতে এই মোৰ বাজি হয় আৰু খুব এই নহয় কিমান জ্বলাই থাকে, এই জ্বলাই এই মোৰ আছে কাৰণেহে তাই নিজৰ বাৰে থেংক ইউ বুলি ভাস্কৰ দা দেখুৱাই দিয়ক অকণ। ৰবৰ থকাকৈ আঁকি দিছে তাই। এয়া আমাৰ টিভিয়ে দেৰগাঁও ইণ্টাৰভিউ ল'ব ভাস্কৰ দাক, তাকে চাওঁচোন আহক। ভাস্কৰ দাইনো ইউটিউবৰ বিষয়ে কি কয়, কেনেকৈ নামিলে ইউটিউব জগতত, সকলো ক'ব। সঁচাকৈ ভাল লাগিছে আজি, এনেকুৱা মানে চেম টু চেম আঁকি দিছে মোৰ চেনেলতো, মানে মই দেখুৱাবলৈ মোৰ ভাগ্য বুলি ক'ব লাগিব। মাধুৰ্য মামা যেতিয়া ময়ো মামাই আৰু। মোৰ শিক্ষা ক'ত কেনেকৈ আৰম্ভ হৈছিল? মোৰ শিক্ষা আচলতে শিৱসাগৰৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনত স্কুলিং, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী শিৱসাগৰ কলেজ, তাৰপিছত ডিগ্ৰী কম্পিউটাৰ চায়েন্সত BCA, এইটো বেংগলোৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আচাৰ্য ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড ছায়েন্স কলেজৰ পৰা। তাৰপাছত মাষ্টাৰ ডিগ্ৰী MCA মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন, এইটো মই আছাম ডন বস্কো ইউনিভাৰ্চিটিৰ পৰা। আপোনাৰ ঘৰত কোন কোন আছে? মা, দেউতা, ভণ্টি, মোৰ পৰিবাৰ। আপুনি ইউটিউবলৈ কেনেকৈ আহিলে? ইউটিউবলৈ আচলতে মই আহিলোঁ প্ৰথমতে এটা হিন্দী চেনেল খুলিছিলোঁ, আৰু মই ভাবিছিলোঁ যে মই খুব এইবিলাক টেকনিকেল বস্তুটো, যিহেতু মই কম্পিউটাৰ আচলতে এইটোৱে টি চাৰ্ট পিন্ধি আছোঁ মই টেকন'লজি। আচলতে বস্তুটো এনেকুৱা ধৰণৰ, হিন্দী চেনেলটো মই খুলিছিলোঁ মই যিটো কম্পিউটাৰ চায়েন্স বেকগ্ৰাউণ্ড, তো তাৰ কাৰণে ৰিলেটেড কিবা কিছুমান দিম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু আমাৰ থলুৱা হিন্দীটো বৰ নচলিব, গতিকে গ্ৰ'থটো খুব কম আছিল। এতিয়াও আছে চেনেলটো, এতিয়াও মাজে মাজে মন গ'লে দিওঁ। তাৰপিছত লাহেকৈ ভাবিলোঁ যে অসমীয়াত দিওঁ, তাৰপিছত অসমীয়াত গৈ পেলাই দেখিলোঁ যে পূৰ্বাঞ্চল নামটো দি দিওঁ আৰু গুৰু ফুৰোঁ, ৰাইজক দেখুৱাওঁ, ৰাইজৰ সঁহাৰি জনাইছে। আপুনি ইউটিউবৰ বাহিৰে বেলেগ কিবা কৰেনে? কৰোঁ, ডেফিনেটলি। মই কৰোঁ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডত কৰি আছোঁ। আৰু আপুনি ইউটিউবৰ পৰা ইনকম হিচাপে কেনেকৈ পাই আছে? আপোনাৰ নতুন প্ৰজন্মক কি ক'ব বিচাৰে, মানে যিবোৰে ইউটিউব কৰিম বুলি ভাবিছে, ইউটিউবত আহিব লাগে নে আহিব নালাগে? বস্তুবোৰ এনেকুৱা ধৰণৰ, ইউটিউব বস্তুটো আজিৰ দিনত ইউটিউব বস্তুটো
চমুকৈ অলপ টাইম লৈ পেলাই কৈছোঁ যে আজিৰ দিনত ইউটিউব বস্তুটো কৰিবলৈ হ'লে কিবা এটা ইউনিক আনিব লাগিব প্ৰথম কথা কাৰণ কি হৈছে বহুত ছ'চিয়েল প্লেটফৰ্ম আহি গ'ল এতিয়া ইনষ্টাগ্ৰামত IGTV আহি গ'ল টিকটকে কাৰণ আজিকালি মানুহৰ বেছি সময় নাইকিয়া হৈ গৈছে তো এই টিকটকটো খুব চাই এণ্টাৰটেইনিং আৰু খুব চাই টিকটকটো পটককৈ শেষ হৈ যায় তো কি হৈছে কিছুমান বস্তু ঢাল খাই গৈছে টিকটকলৈ তথাপিতো ইউটিউবত যদি আপুনি ভাল বস্তু দিয়ে ইউনিক বস্তু দিয়ে তেতিয়া 101% আপোনাৰ চলিবই আৰু টকাৰ কথা ক'বলৈ গ'লে যে যেনেকৈ আমি ঠিক তেনেধৰণে ইউটিউবটো চিকিউৰ ডাইৰেক্ট গৈ মোৰ চেনেল ডিলিট হৈ যাব পাৰে কিন্তু মানে যদি ভাল কাম কৰি যায় তেতিয়া ডিলিট নহয় কিন্তু ইউটিউব কোম্পানী বন্ধ হ'লে বেলেগ কথা গতিকে সেইটো बोले तेरी भक्ति मैं बोले तेरी शक्ति मैं बोले तेरे बिन ये समाना है रद्दी मैं बोले तू ही अपना है बोले तू ही सपना है तेरा प्रसाद मुझे चखना है मेरी जिंदगी में बस तेरा सेवा मेरा काम मेरे हर दर्द का तू ही है रामबाण मेरे हर कश्य में मेरे हर कुएं में बाबा लिखा तेरा ही नाम तू ही मेरा आज तू ही मेरा कल तू ही मेरा पल और तू ही मेरा सब भक्तों के मन में बाबा देखना है कोई छल हाथ ये जोड़ के ये मोह माया छोड़ के भक्त आए बोले हाथ ये जोड़ के ये फूटी में दांसू और चिल्लम में आग और गले में नाग बाबा तू अलग है चाप देख के दुष्ट से जाते हैं कांप तेरा वो तांडव और तेरा वो रंग देख के इसको है सारे है दंग तेरे प्रसाद में नया उमंग तू अपने में है मस्त मलंग तेरा वो चरणों में होती सुबह ऊपर बैठा वो एक ही खुदा जो भी है कष्ट में जो भी है दुख में भोले सुनते सबकी दुआ तेरे ही भक्ति में रहना है तेरे ही कश्ती में बहना है भोले तो सुन ले मेरी पुकार तेरे ही चरणों में रहना है भोले मेरे भोले भोले मेरे भोले भोले তো ওলাই আহিলো ভাস্কৰ দা ঘৰৰ পৰা ভাস্কৰ দা যাওঁগে কিবা এটা কৈ দিয়ক চেনেলটোৰ বিষয়ে অকল মানে পুৰা ব্লগিঙত চেনেলটো এইটোৱে কম চাব ভাল ভাল ভিডিঅ' আনে হাঁহি একদম পুৰা দেখিছে হাঁহিয়ে থাকে অকল সেইটোৱে ভাল লাগিল আৰু ছাপোৰ্ট কৰিলেহে এনেকৈ যি কষ্ট কৰিছে মানে কষ্টৰ হেৰিটো পায় ফলটো পায় থেংক ইউ যাওঁ দেই আৰু এবাৰ জীৱন জিন্দাবাদ কৈ দিওঁ জীৱন জিন্দাবাদ জীৱন জিন্দাবাদ টাটা বাই বাই